হেল্ল' গাইজ, এইটো চিনি পাইছেনে? এইটো লেটা বুলি কয়, এই লেটা। চিনি পোৱাসকলৰ কাৰণে কিন্তু কোৱা নাই দেই, চিনি নোপোৱাসকলৰ কাৰণে কৈছোঁ নামটো। এই লেটা হয়, মানে মোৰ মাৰ ঘৰৰ পৰা দিছিলে, যোৱাকালি হয় দেই এইটো। মই এতিয়া বইল কৰি দিছিলে, মই চাফা কৰি আছোঁ। এইটো এনেকৈ দুডহু কৰি ইয়াৰ ভিতৰত থকা এইটো উলিয়াই দিব লাগে। চব এইটো কোনে কোনে খাই পাইছে প্লিজ কমেণ্ট কৰি জনাব হা। বহুত টেষ্টি হয় খাবলৈ। চব দেখিছেনে? আৰু এয়া চাফা কৰি হৈ গ'ল লেটা, এটা পিঁয়াজ আৰু জলকীয়া দুটা কাটি লৈছোঁ। এয়া ৰাতি যোৱাকালি এয়া হৈ গ'ল মোৰ খানা ৰেডি। দেখিছেনে? চিম্পুল মানে থালি হা। ইয়াৰ কলমৌ আলু ভাজি আৰু লেটাত আৰু ইয়াত জলকীয়া এটা লৈ লৈছোঁ। দালি আছিলে কিন্তু নাখাওঁ মই, কাৰণ গৰম ভাতৰ লগত এনেকৈ ঠিক আছে, দালি খাই বেয়া পাওঁ। এয়া চব দেখিছে নহয়? এয়া লেটা পিঁয়াজ আকৌ এবাৰ কৰি দিছোঁ, আৰু আপোনাৰ এয়া আলু কলমৌ ভাজি। কমপ্লিট থালিবোৰেদি গুড নাইট।